ঐ দাদা কলৈ যাও এই গলি মেলিকা কাপোৰ কানি পিন্ধিলে অলপ ওলাই যাওঁ ৰ কৈ থৈ গ'লেনো কি হয় মায়ে পাছত সুধি থাকে নহয় মানে নিজৰ যেতিয়া স্কুটিখন আছে সেয়াই ভাবিছোঁ ৰেপিডকে চলাওঁ কলেজৰ পৰা অহাৰ পিছত এনেওতো এনেই থাকোঁ মই সেয়ে ভাবিছোঁ গধূলি আজিৰ পৰা ৰেপিডকে চলাওঁ মা আহিলে কৈ দিবি আৰুনো মাৰ পৰা কিমান পইচা খুজিম বাৰু কচোন সেয়ে ভাবিছোঁ নিজেই যেতিয়া কিবা এটা কৰিব পৰা হৈছোঁ কিয় আৰে ভাল সেইকাৰণে ৰেপিডকে চলাওঁ বুলি ভাবিছোঁ যাওঁ থাক দাদা তই নিজে কিবা এটা কৰিব বিচাৰিছ মই বাধা নিদিওঁ কিন্তু আজিকালি দিনকালবোৰ দেখিছই নহয় কি হৈছে তাকে অকণমান ভাবি চিন্তি চাবি আৰু হেলমেট চেলমেট লৈ যাবি যদি চলাবলৈ যাওঁ হেলমেট চেলমেট ভালকৈ পিন্ধি পেলাই যাবি সঁচাকৈ আজিকালি দিনবোৰ বৰ বেয়া তই ঠিকেই কৈছ আজিকালি আমাৰ নিচিনা মানুহবিলাকে কিবা কাম এটা কৰিম বুলি ভাবিলেও কিছুমান মানুহৰ ঠাট্টা মস্কৰা আৰু কিছুমান পুলিচৰ ঘোচা লাঠি সেইদিনাৰ সেই ঘটনাটোলৈকে চাচোন পুলিচজনে এই ডেলিভাৰী বয়জক খেদি পিটিবলৈ কোনো দৰকাৰ নাছিল নহয় ভুল কৰিছে চালান কাটি পইচা লওক আপোনালোকক সেইটো ৰুল আছে নহয় চালান কাটি পইচা লওক এই মহানগৰীহেন জেগাত তাত পিটিবলৈ কোনো দৰকাৰ নাছিল নহয় সঁচাকৈও আমাৰ দিনবোৰো বৰ সলনি হৈ পৰিছে সেইবাবে আমি নিজেই অকণমান সাৱধান হোৱাটো ভাল সঁচাকৈ আজিকালি মানুহৰ ভাৱনাবোৰ বহুত সলনি হৈ গৈছে সেইবাবে আপোনালোকক অকণমান সাৱধান হ'ব নমস্কাৰ গাইজ আমাৰ কাহিনীৰ চিৰিজৰ প্ৰথম খণ্ডটো চাই কেনে পালে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই বাৰু আপোনালোকে বাৰু এনে কাহিনীবোৰ চাবলৈ যদি মন কৰে তেতিয়াহ'লে মোৰ ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব বাই বাই